Hello everyone. Hope you all doing good. Welcome back to my channel. যিসকলে মোক চিনি পায় তেওঁলোকেতো চিনি পায় আৰু যিসকলে মোক চিনি নাপায় মোৰ চেনেলটোলৈ নতুনকৈ আহিছে আৰু মোৰ ভিডিঅ' আজি নতুনকৈ চাইছে তেওঁলোকক মই কৈ দিওঁ মই ষ্টাইলিং ভিডিঅ'জ বনাওঁ, মই ফেশ্বন ভিডিঅ'জ বনাওঁ, মই লুক ক্ৰিয়েট কৰি ভাল পাওঁ। যেনেধৰণেৰে এযোৰ মেখেলা চাদৰ 7টা লুক তেনেকুৱা ধৰণৰ, আৰু শাৰী হওক, মেখেলা চাদৰ হওক, ইণ্ডিয়ান আউটফিট হওক, ফিউজন হওক, ৱেষ্টাৰ্ণ হওক, ইণ্ডো ৱেষ্টাৰ্ণ হওক, যেনেকুৱা ধৰণৰে হওক মই তেনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ। আৰু মোৰ চেনেলটো বহুত নতুন হয়, আপোনালোকে চাগে দেখিছে 1.5 মান্থছমানহে হৈছে চাগে, কেইটামানহে ভিডিঅ' আছে। মই উইকলি এবাৰ মই ভিডিঅ' দিওঁ আৰু আপোনালোকে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফিউচাৰত বহুত ডিফাৰেণ্ট টাইপৰ ভিডিঅ'জ পাবৰ কাৰণে। আজি মই এখন কলা শাৰীত কেইটামান লুক ক্ৰিয়েট কৰিছোঁ, সেইকেইটা মই দেখাম। আৰু শাৰীখন বেছি দামী নহয়, বহুত চিম্পল এখন শাৰী হয়, আৰু সেই শাৰীখন চাগে বহুতৰ ওচৰত আছে, মই বহুত ছোৱালীক পিন্ধা দেখিছোঁ। সেই শাৰীখন মোৰো বহুত পুৰণা, 3 বছৰমানত আগতেই লোৱা, এতিয়া লোৱা নহয়। আৰু সেইখনত মই ভাবিলোঁ কেইটামান লুক ক্ৰিয়েট কৰোঁ, মোৰ মাইণ্ডত আহিলে মই সেই ভিডিঅ'টো বনালোঁ। আৰু ইণ্ডিয়ান হওক বা ৱেষ্টাৰ্ণ হওক বা যেনেকুৱা ধৰণৰ আউটফিট হওক, যেনেকুৱা ধৰণৰে মেটেৰিয়েল নহওক কিয়, আমাৰ নিজৰ ওপৰত কথা একচুৱেলি আমি সেই আউটফিটটোক বা সেই লুকটো আমি কেনেকৈ আপগ্ৰেড কৰিব পাৰোঁ, বা মই সেইটো ডাউনগ্ৰেডো কৰিব পাৰি। এখন চিম্পল শাৰীয়ে লৈ লওক, বহুত কম দামী শাৰী এখন, সেইখনকো আপুনি কষ্টলি দেখাব পাৰে নিজে। ষ্টাইল আপুনি কেনেকৈ ষ্টাইল কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। শাৰীখন হৈছে এইখন, বহুতৰ ওচৰত আছে চাগে, দেখিছেও চাগে, চিফন শাৰী হয়, ব্লেক চিফন শাৰী। এনেকুৱা গল্ডেন বৰ্ডাৰ আছে, মোৰ সেইটো বহুত ভাল লাগিলে, আৰু সেইটো একচুৱেলি মাইণ্ডত আহিয়ে মই লুক ক্ৰিয়েট কৰিব মন গ'ল কেইটামান। দেখিছে চাগে, চিম্পুল শাৰী বহুতৰ ওচৰত থাকিবও পাৰে, মইতো 2-3জনীমান, মইতো 2-3গৰাকীমান মাইকী মানুহক পিন্ধা দেখিছোঁ, মানে মই পিন্ধাৰ পিছত বেলেগকো পিন্ধা দেখিছোঁ মই। আৰু বহুত ডাঙৰকৈ আছে বৰ্ডাৰটো তলত, আৰু এনেকৈ ছাইডত অলপ সৰুকৈ আছে। চিফন শাৰী হয়, বেছি দামীও নাছিলে, মই চাগে ফ্লিপকাৰ্ট নে মিন্ত্ৰাৰ পৰা লৈছিলোঁ, পাহৰিলোঁ। আজি ইয়াতে মই 5টামান লুক ক্ৰিয়েট কৰিছোঁ, বহুত চিম্পল হয় আৰু বহুত মিনিমেলিষ্ট হয়। আৰু মই এটা কথা কৈ দিওঁ, মোৰ ভিডিঅ'ত মই যিমান ভিডিঅ' নবনাওঁ, চব আপোনালোকে গোটেই ভিডিঅ'বোৰত দেখিব মোৰ লুকবিলাক বহুত মিনিমেলিষ্ট হয়। আপোনালোকেও ঘৰত ট্ৰাই কৰিব পাৰে, আৰু বহুত এডভান্স হয়, মডাৰ্ণ হয়, আৰু বহুত আপডেটেড হয়। আৰু কমেণ্ট কৰিব, ভাল লাগিলে লাইক কৰিব, আৰু যদি বেয়া লাগে তেতিয়াও কমেণ্ট কৰিব, একো নাই, কৰিলেই হ'ল। আৰু চব বস্তু যে ভাল পাব লাগিব সেইটোও কথা নহয়, বেয়াও পায়তো মানুহে, মানে ধৰি লওক পচন্দ নাহিবও পাৰে কিছুমান লোক, সেইটো ট্ৰাই নকৰিলে হয়, জাষ্ট সেইটো স্কিপ কৰি দিলে হয়। বাকী এনেকুৱা নহয় যে গোটেইবোৰ বেয়াই হয়, কিছুমানটো ভাল লাগিব, এইবিলাক ট্ৰাই কৰি চাব, কমেণ্ট দিব, একো নাই, বেয়া দিলেও একো নাই, ভালটো দিলেও ভালেই পাওঁ, আৰু তেনেকুৱা ধৰণৰে কথা। বাকী ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আহক। এইটো হৈছে more than cocktail vibe, তাৰ কাৰণে মই এযোৰ ট্ৰান্সপাৰেণ্ট হিল লৈছোঁ পইণ্টেড, বা আপোনালোকে গ্লাছ হিলো ল'ব পাৰে। আৰু এটা ক্ৰপ টপ লৈছোঁ ব্লেক, আৰু পাৰিলে আপোনালোকে সেই ক্ৰপ টপটো হল্টাৰ নেকৰ ল'ব, বা যিটো ডিঙিলৈকে থাকে তেনেকুৱা এটা, মানে ব্লক ক্ৰপ টপ এটা লৈ ল'ব ব্লেক। আৰু শাৰীখনৰ যিটো গল্ডেন বৰ্ডাৰ আছিলে, একচুৱেলি সেইটো হাইলাইট কৰিবৰ কাৰণে ফুল্লি ব্লেক থৈছোঁ, মানে ফুল ব্লেক ৰাখিছোঁ, আৰু অ'পেন পল্লু ৰাখিব, আৰু এনেকুৱা ডাঙৰ ৰিং পিন্ধিব পাৰে, একদম মিনিমেলিষ্ট লুক হয়। মোৰ এয়াৰিংছযোৰটো অলপ সৰুৱে হৈছে, আৰু পাৰিলে আৰু ডাঙৰ পিন্ধি ল'ব পাৰে। আৰু ডিঙিটো একদম খালীকৈ থ'ব। আৰু মই যিটো কৈছোঁ যে অলপ, মোৰ ওচৰত নাছিলে একচুৱেলি হল্টাৰ নেকৰ বা তেনেকুৱা ডিঙিটো ব্লক, মোৰ কোনো ক্ৰপ টপ নাছিলে, আৰু মই নিকিনিলোৱেই। মোৰ ওচৰত এইটো আছিলে, মই এইটোৱে পিন্ধিলোঁ। কিন্তু যদি ডিঙিটো ব্লক থাকে তেতিয়াহ'লে আৰু ভাল লাগিব। আৰু অ'পেন পল্লু ৰাখিব, য'ত মানে শাৰীখনৰ গল্ডেন বৰ্ডাৰটো ফ'কাছ কৰি পেলাই বনাইছোঁ, তেতিয়া শাৰীখনৰ এই বৰ্ডাৰটো হাইলাইট হ'ব। পূৰা অ'পেনকৈ ৰাখিব, আৰু হাতত মানে তেনেকুৱা একো পিন্ধিব নালাগে, আৰ্মছত পিন্ধিছোঁ মই। আৰু এনেকৈ মেটেলিক এটা ক্লাটচ ল'ব পাৰে। আৰু মই ষ্টাৰ্টিঙত যিযোৰ দেখালোঁ তেনেকুৱা ট্ৰান্সপাৰেণ্ট হিল পইণ্টেড বা গ্লাছ হিলো পিন্ধিব পাৰে। আৰু এইটোৱে হৈছে মডাৰ্ণ ককটেইল লুক। ডিঙিটো পূৰা খালীকৈ
আৰু ওঠত লিপ গ্ল'ছ লগাব পাৰে। আৰু ছেকেণ্ড নাম্বাৰ এইটো হৈছে ষ্ট্ৰীট ৱেৰ কৰ্চেট লুক। মই তাৰ কাৰণে এটা টিউব পিন্ধিছোঁ ব্লেক, দেখিছে, আৰু এনেকে আপোনালোকে শাৰীখন যেনেকে পিন্ধি ল'ব, আৰু এইবাৰ অপেন পল্লু নালাগে, এইবাৰ এনেকে প্লেটেড পল্লু এনেকে ৰাখিব, আৰু গল্ডেন বৰ্ডাৰটো য'লৈকে আছে তাৰলৈকে ৰাখিব, আৰু এনেকে গল্ডেন চাংকি ইয়াৰৰিংছ পিন্ধিছোঁ, আৰু হাতত এই কাফ এইডাল পিন্ধিছোঁ গল্ডেন। এইটো মিনিমেলিষ্ট লুক হয়, আৰু চেণ্ডেলযোৰটো মই দেখালোৱেই, গ্লেডিয়েটৰ হিল, তেনেকে পিন্ধি ল'ব, য'ত ওপৰলৈকে বান্ধিব পাৰি। আৰু নহ'লে ব্লেক বুটো পিন্ধিব পাৰে। মই যিহেতু শ্বুজ নিপিন্ধো বেছিকে, মই ইমান এটা ভাল নাপাওঁ শ্বুজ পিন্ধি, চ' মই এই চেণ্ডেলযোৰ পিন্ধিলোঁ। আৰু এনেকে কঁকালত এই কৰ্চেট বেল্টডাল লগাই ল'ব। তেতিয়া কি হৈছে, গল্ডেন বৰ্ডাৰটোতো হাইলাইট হৈছে, আৰু ৱেষ্টলাইনটো মানে ভালকে ডিফাইন কৰিছে। দেখিছে তেনেকে, এইটো বহুত মিনিমেলিষ্ট লুক হয়, আৰু চেণ্ডেল এইযোৰ। ধুনীয়া লাগিছে, এটা নিট এণ্ড ক্লীন মানে লুক হয়। আৰু এইটো থাৰ্ড নম্বৰ হয়। লুকটোৰ নাম হৈছে, এইটো শ্ৰাগ ষ্টাইল বুলিও ক'ব পাৰে, বহো শ্ৰাগ ষ্টাইল এনেকেও ক'ব পাৰে, আৰু যিটো ফাৰ্ষ্টৰ লুকটোত যিটো মই পিন্ধিছিলোঁ ককটেইল ভাইব লুকটোত যিযোৰ চেণ্ডেল মই ইউজ কৰিছিলোঁ, সেইযোৰেই পিন্ধিছোঁ। ট্ৰান্সপাৰেণ্ট হিল, আৰু ছেকেণ্ড লুকটোৰ নিচিনাকে পিন্ধি ল'ব, সেই একেই ছেইম ব্লেক টিউব টপটোৱে পিন্ধিছোঁ, আৰু শাৰীখন পিন এটা লগোৱাৰ পিছত ব্লেক শ্ৰাগটো ওপৰত পিন্ধি লৈছোঁ, শ্বৰ্ট শ্ৰাগ এটা। আৰু এনেকুৱা গল্ডেন হুপ এয়াৰিংছ পিন্ধিছোঁ। আৰু এটা ঘড়ী পিন্ধিছোঁ দেখিছে। আৰু এই জুৱেলাৰী, এনেকুৱা গল্ডেন জুৱেলাৰী পিন্ধিছোঁ মই। অলপ বহো ভাইব দিয়াৰ। আৰু ছেইম মইতো লিপষ্টিক নলগাওঁ, আপোনালোকে দেখিছেই। মই বেছিভাগ হেৰি ইউজ কৰোঁ, লিপ গ্ল'ছ, আৰু গোটেইকেইটা লুকতে মই লিপ গ্ল'ছে ব্যৱহাৰ কৰিছোঁ, আৰু সদায় মই লিপ গ্ল'ছে ব্যৱহাৰ কৰোঁ বেছিকে। বেছিভাগ মোক লিপ গ্ল'জতে দেখিব। এইটো এটা মিনিমেলিষ্ট লুক হয়, বহুত ধুনীয়া হয়, আৰু এইটো ট্ৰাই কৰি চাব পাৰে। ছেইম এনেকুৱা ডিঙিত নেকলেছ এযোৰ পেয়াৰ কৰি পেলাই। আৰু এইটো এটা লুক হৈছে ফৰ্থ নম্বৰ। এইটো মানে ৰয়েল বলিউড ভাইব নাম দিছোঁ। এনেকুৱা এটা ফুল স্লিভৰ গল্ডেন ব্লাউজ এটা লৈ ল'ব। নেকটো যেনেকুৱাই নহওক, আৰু এইটোতো অলপ ফ্ৰণ্টতো দীপ আছে, আৰু বেকতো দীপ আছে। আৰু দৰি লগোৱা আছে, অলপ চাইন কৰা গল্ডেন ব্লাউজ এটা লৈ ল'ব, আৰু ছেইম শাৰী যেনেকে পিন্ধি ল'ব। আৰু তাৰ কাৰণে যিযোৰ মই দেখালোঁ চেণ্ডেল, দেখিলে অলপ চিলভাৰ টাইপৰ চাইনিং কৰা চেণ্ডেল এযোৰ লৈছোঁ, আৰু বেংগলছ পিন্ধি ল'ব। মই এইকেইযোৰ পিন্ধি লৈছোঁ, বেংগলছ মোৰ ওচৰত আছিলে। আৰু ইয়াত দেখিছে প্লিটেড পাল্লু, মই অপেনকে ৰখা নাই, অলপ পিছত মই অপেনকে আকৌ ৰাখি পেলাই দেখুৱাম কেনেকুৱা লাগে। আৰু এনেকুৱা কুন্দন টাইপৰ পিন্ধিব পাৰে, অলপ চৌকাৰ টাইপৰ ডিঙিৰলৈকে আছে, তাৰপিছত এযোৰ বুকুৰলৈকে আছে, দেখিছে গোটেইটো ছেট হয়, আৰু এয়াৰিংছো আছে ইয়াৰ লগত। মই গোটেই ছেটটো পিন্ধিছোঁ, আৰু পাল্লু প্লিটেড পাল্লু এনেকে ৰাখিছোঁ এতিয়া। তাৰপিছত আকৌ মই অপেন পাল্লু লৈ পেলাই দেখুৱাম কেনেকুৱা লাগে লুকটো। আৰু এটা ব্ৰুচ লগাই লৈছোঁ মই। আৰু চেণ্ডেলযোৰটো দেখিছে চিলভাৰ চাইনিং এযোৰ হিল পিন্ধিছোঁ, আৰু এনেকুৱা পটলি বেগ এটা ল'ব পাৰে। যিকোনো পটলি গল্ডেন কালাৰৰ ল'ব পাৰে, মোৰ ওচৰত এইটো আছিলে, মই এইটোৱে ল'লোঁ। আৰু এইটোতো এনেকে প্লেটেড পাল্লু হা, ওপৰত এনেকে যেনেকে পিন এটা লগাই পেলাই ৰাখে, তেনেকে।
গোটেই গোল্ডেন বৰ্ডাৰটো তলত আৰু ওপৰত ছাইডত হাইলাইট হৈছে। এইযোৰ চেণ্ডেলযোৰ। আৰু মই যিকেইটা কালাৰ তাৰমানে এড কৰিছোঁ গোটেইকেইটা লুকত, অকল কেইটামানহে কৰিছোঁ, দেখিছে চাগে, গ'ল্ডেন, ব্লেক, এনেকৈ চিলভাৰ, সেইকেইটা কালাৰহে এড কৰিব। আৰু এয়া দেখিছেনে, এইটো অ'পেন পাল্লু ৰাখিছোঁ, মই এইটো লুকেই ভাল পাইছোঁ অ'পেনকৈ থ'লে। আৰু জুৱেলাৰী ছেটটো পূৰা মানে জিলিকি আছে, ভাল লাগিছে। ঘড়ী এটা পিন্ধিব পাৰে আৰু বেংগলছ পিন্ধিব পাৰে। ইয়াৰ নাম দিছোঁ মই ইণ্ডো ৱেষ্টাৰ্ণ ফিউজন লুক, আৰু এইটো মোৰ বহুত মানে ভাল লাগে, মানে মোৰ এই লুকটো আকৌ ছেম মানে গ্লেডিয়েটৰ হিল এনেকুৱা সেই হিলযোৰেই মই পিন্ধিছোঁ। আৰু এই যিযোৰ ইয়াৰৰিংছ, মই ইয়াত অকল ইয়াৰৰিংছেই ইউজ কৰিম, আৰু কাশ্মীৰী লং ইয়াৰৰিংছ এযোৰ লৈ ল'ব গ'ল্ডেন কালাৰৰ, যিমান ডাঙৰ হয় বা দীঘল হয় সিমান ভাল। আৰু লগতে মই যিটো টপ পিন্ধিছোঁ সেইটো ডিঙিলৈকে থকা পূৰা ব্লক আৰু অলপ কি কওঁ, অলপ নেটৰ হয়, দেখিছেনে? মানে লুকটোৰ কাৰণে পাৰফেক্ট হয় এই ক্ৰপ টপটো। ব্লাউজ নহয়, যিবিলাক টিপিকেল মানে শাৰী ব্লাউজ সেইবিলাক ইউজ নকৰিব। এনেকুৱা এটা টপ লৈ ল'ব য'ত অলপ মানে নেটৰ এনেকুৱা এটা ব্লক ডিঙিলৈকে থকা ল'ব পাৰে। মই এইটো লৈছোঁ, আপোনালোকে বেলেগো ল'ব পাৰে, ফুল স্লীভৰ। আৰু এটা ব্লেক হেণ্ডবেগ এটা লৈছোঁ, য'ত মানে গ'ল্ডেন চেইন থাকে, তেনেকুৱা এটা বেগ লৈ ল'ব, গ'ল্ডেন চেইনৰ। আৰু যিহেতু মোৰ ড্ৰেছটো বা শাৰীখন মোৰ গ'ল্ডেন বৰ্ডাৰ আছে, সেইটোক বেছ কৰি পেলাই কৈছোঁ। আৰু ইয়াত কোনো হাতত একো পিন্ধিব নালাগে। আৰু ষ্টেটমেণ্ট এয়াৰৰিংছযোৰে গোটেই লুকটো হাইলাইট কৰিছে। আৰু মোৰ গোটেইকেইটা লুকতে সেই ব্লেক শাড়ীখনৰ উইথ গ'ল্ডেন বৰ্ডাৰ, মই যিকেইটা কালাৰ এড কৰিছোঁ এচেছৰিজ বা অৰ্ণামেণ্টছ বা ফুটৱেৰৰ পৰা, অকল সেইকেইটা কালাৰহে এড কৰিব, নহ'লে যদি বেলেগ কালাৰ এড কৰে কালাৰ ক্লেছ হৈ যাব। আৰু বস্তুটো মানে বহুত মেচি হৈ যাব লুককেইটা। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ব্লেক চিফন শাড়ী উইথ গ'ল্ডেন বৰ্ডাৰৰ ভিডিঅ'ৰ লুকটো কেনেকুৱা লাগিলে আৰু কোনটো লুক ভাল লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব। এনেকুৱা ধৰণৰ ডিফাৰেণ্ট ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটোক কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু নেক্সট উইক আকৌ লগ পাই আছোঁ এটা নতুন ষ্টাইলৰ লগত। তেতিয়ালৈকে ভালে থাকিব। টেক কেয়াৰ, বাই।